পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰায় 9টা পোষ্ট খালী হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। আপোনালোকে 9টা পোষ্ট দেখি পেলানি আপোনালোকে ভিডিঅ'টো কাটি নিদিব। লগতে এতিয়া মই আপোনালোকক জনাই থওঁ যে মই ভিডিঅ'টোত দুটা ডিপাৰ্টমেণ্টৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এটা হৈছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আৰু আনটো হৈছে পলিউশ্যন কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকক, যাতে আপোনালোকে ধুনীয়াকৈ সকলোখিনি কথা বুজিব পাৰে। তো প্ৰথমতে আমি এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ যোনকেইটা পোষ্ট আছে সেইকেইটাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম পোষ্টটো ইয়াত দিয়া হৈছে যে ভেটেৰিনেৰী অফিচাৰ। ইয়াত টোটেল পোষ্ট আছে 3টা। ইয়াত জব লোকেশ্যনবিলাক দি থোৱা হৈছে খানাপাৰা, বাকচুং আৰু ডিমৌ। এজ লিমিটটো দিয়া হৈছে আপোনালোকৰ বয়স 45 বছৰৰ তলত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ অফ ভেটেৰিনেৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডেৰী। ছেকেণ্ড পোষ্টটো দিয়া হৈছে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে। ইয়াত টোটেল পোষ্ট আছে 3টা। জব লোকেশ্যন একেকেইটাই থাকিব, এজ লিমিটো একেটাই হয়। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে SSLC পাছ কৰা হ'লে হ'ব ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা। আৰু লগত আপোনালোকৰ বায়'লজি ছাবজেক্টটো থাকিব লাগিব। যদি আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেন্তে আপোনালোকৰ যদি বায়'লজি ছাবজেক্টটো থাকে তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। 3 নম্বৰতে যোনটো পোষ্ট দিয়া আছে সেইটো অফিচ এটেণ্ডেণ্টৰ কাৰণে, যোনটো গ্ৰেড 4ৰ পোষ্ট হয়। ইয়াত আছে টোটেল পোষ্ট 3টা। জব লোকেশ্যন আপোনালোকৰ একেই থাকিব, এজ লিমিটো একেই দিয়া হৈছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে। মাত্ৰ আপোনালোকে 9 পাছ কৰিলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিমানকেইটা পোষ্টৰ কথা ক'লোঁ আপোনালোকে এই পোষ্টকেইটা অফলাইন পোষ্টৰ যোগেদি বা ইমেইলৰ যোগেদি আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। আপোনালোকে যদি ইমেইল কৰিব বিচাৰিছে তেন্তে মই আপোনালোকে ইমেইলটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই স্ক্ৰীণতো দেখিবলৈ পাইছে যে ইমেইলটো দি থোৱাই হৈছে। যদি আপোনালোকে অফলাইন যোগে কৰিব বিচাৰে তেন্তে আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব। এই ফৰ্মখনৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা গৈ এই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে যি আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে, মাৰ্কশ্বিট আছে, সেই সকলোখিনি আপোনালোকে ইয়াত যোনটো এড্ৰেছ দিয়া আছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, গভট আছাম, চেনীকুঠি, গুৱাহাটী 3, এই এড্ৰেছটোত আপোনালোকে 10 এপ্ৰিলৰ ভিতৰতে আপোনালোকৰ সকলো যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু এই যোনখন ফৰ্ম আছে এড্ৰেছটোত পঠিয়াই দিব লাগিব। আপোনালোকক ছেকেণ্ড যোনটো ডিপাৰ্টমেণ্টৰ কথা কৈছিলোঁ সেইটো হৈছে পলিউশ্যন কণ্ট্ৰল বৰ্ড। ইয়াত আপোনালোকৰ 59টা ভেকেঞ্চি খালী হৈছে। আৰু এই পোষ্টখিনিৰ কাৰণে কোনো ধৰণৰ আপোনালোকে অফলাইন যোগে আবেদন কৰিব নালাগে। আপোনালোকে এই পোষ্টখিনিৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ কাৰণে এই পোষ্ট ইয়াত ভেকেঞ্চি খালী হৈছে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ইয়াত যোনটো প্ৰথম পোষ্ট দিয়া আছে সেইটো হৈছে এছিষ্টেণ্ট প্লেনিং এণ্ড ৰিচাৰ্চ অফিচাৰ। ইয়াত পোষ্ট আছে মাত্ৰ এটা। ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 30,000ৰ পৰা 1,10,000লৈকে। গ্ৰেড পে' দিয়া আছে 13,300 টকা। ছেকেণ্ড যোনটো পোষ্ট আছে সেইটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। ইয়াত আছে পোষ্ট 11টা। ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 30,000ৰ পৰা 1,10,000 টকালৈকে আৰু গ্ৰেড পে' দিয়া হ'ব 12,700 টকা। 3 নম্বৰতে যোনটো পোষ্ট দিয়া আছে সেইটো হৈছে এনভাইৰমেণ্টেল চাইণ্টিষ্ট। ইয়াত আছে পোষ্ট 7টা। ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 30,000ৰ পৰা 1,10,000 টকালৈকে। গ্ৰেড পে' দিয়া হৈছে 12,700 টকা। 4 নম্বৰতে যোনটো পোষ্ট দিয়া আছে সেইটো হৈছে এছিষ্টেণ্ট প্ৰগ্ৰেমাৰ। ইয়াত আপোনালোকৰ পোষ্ট আছে এটা। আপোনালোকক ইয়াত দৰমহা দিয়া হ'ব 22,000ৰ পৰা 87,000 টকালৈকে আৰু ইয়াত গ্ৰেড পে' দিয়া আছে 11,800 টকা। 5 নম্বৰ যোনটো পোষ্ট আছে সেইটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট। ইয়াত পোষ্ট আছে 5টা। আপোনালোকক ইয়াত দৰমহা দিয়া হ'ব 14,000ৰ পৰা 49,000 টকালৈকে। গ্ৰেড পে' দিয়া আছে 8,700 টকা। 6 নম্বৰ যোনটো পোষ্ট হৈছে সেইটো হৈছে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 2। ইয়াত আছে পোষ্ট 14টা। দৰমহা দিয়া হ'ব ইয়াত 14,000ৰ পৰা 49,000 টকালৈকে। গ্ৰেড পে' দিয়া হ'ব 8,700 টকা। 7 নম্বৰৰ পোষ্টটো হৈছে চাইণ্টিফিক এছিষ্টেণ্ট 3। ইয়াত পোষ্ট আছে মাত্ৰ এটা। ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 14,000ৰ পৰা 49,000 টকালৈকে। গ্ৰেড পে' দিয়া হ'ব 5,600 টকা। আৰু শেষৰ যোনটো পোষ্ট আছে সেইটো হৈছে গ্ৰেড 4ৰ পোষ্ট। ইয়াত পোষ্ট আছে মুঠতে 19টা। আপোনালোকক ইয়াত দৰমহা দিয়া হ'ব 12,000ৰ পৰা 38,500 টকালৈকে। গ্ৰেড পে' দিয়া হ'ব 3,900 টকা। ইয়াত আপোনালোকক যদি মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ যাওঁ
এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে BTech, চিভিল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰা হ'লেই হ'ব। এনভাইৰনমেণ্টেল চাইণ্টিষ্টৰ কাৰণে MSc পাছ কৰা হ'ব লাগিব, বায়'লজিকেল, লাইফ বা এনভাইৰনমেণ্টেল চায়েন্সৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু চাইণ্টিফিক এছিষ্টেণ্ট 3ৰ কাৰণে SSLC পাছ কৰা হ'ব লাগিব আৰু কেমিষ্ট্ৰি বা বায়'লজি তেওঁৰ থাকিব লাগিব। আৰু এছিষ্টেণ্ট প্ৰগ্ৰেমৰ কাৰণে BSc পাছ কৰা হ'ব লাগিব। এছিষ্টেণ্ট প্লেনিং এণ্ড ৰিচাৰ্চ অফিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, জিঅ'গ্ৰাফী বা ইকনমিক্স বা ষ্টেটিষ্টিক্স বা মাছ কমিউনিকেশ্যনৰ ফালৰ পৰা। জুনিয়ৰ একাউণ্টেণ্টৰ বাবে BCom বা BBA পাছ কৰা হ'ব লাগিব আৰু 6 মন্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 6 মন্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু লাষ্টৰ যোনটো গ্ৰেড 4 পোষ্ট আছে, সেই পোষ্টটোৰ কাৰণে SSLC পাছ কৰা হ'লেই হ'ব। তেতিয়া আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্টকেইটাত যদি আপোনালোকে এপ্লাই কৰে তেন্তে এপ্লিকেশ্যন ফিজ দিব লাগিব। আনৰিজাৰ্ভডসকলে গ্ৰেড 4ৰ কাৰণে 300 টকা, আদাৰ পোষ্ট মানে আপোনালোকৰ যোনখিনি গ্ৰেড 3 পোষ্ট আছে সেই পোষ্টখিনিৰ কাৰণে 500 টকা, OBC সকলে গ্ৰেড 4ৰ কাৰণে 150 টকা আৰু আদাৰ পোষ্টৰ বাবে 250 টকা, ST ST সকলে 150 টকা আৰু আদাৰ পোষ্টৰ কাৰণে 250 টকা দিব লাগিব। পোষ্টখিনিৰ বাবে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 1 এপ্ৰিলৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 21 এপ্ৰিল। যদি আপোনালোকে পোষ্টখিনিৰ বাবে এপ্লাই কৰিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে জবৰ বিষয়ে নতুন নতুন কথা আপোনালোকে জানিব পাৰে। ধন্যবাদ।